এটা কথা জনাবলৈ ভাল পাইছো যে ঋতুপৰ্ণ বৰুৱা দাদাই অসম পৰ্যটন ক্ষেত্ৰখনক কিছু বছৰৰ ভিতৰত যি ধৰণেৰে বিশ্বৰ দৰবাৰলৈ লৈ গৈছে বা তেওঁ যিখিনি কাম কৰি আছে সেইখিনি হয়তো আমি বহুতে জানো বা বহুতে নাজানো। আপোনালোকক এইখিনিতে এটা মই ঘোষণা কৰি যাব খুজিছো যে মই অনুৰোধ জনাব খুজিছো আমাৰ মাজত ভালেকেইগৰাকী গগৈ মেডাম টু কাম অন দ্য ডাইচ and request to our students to জানো যে তেখেতে এসময়ত আমাৰ ন্যায়াধীশ মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসন আছিল। বৰ্তমান তেওঁ প্ৰ ভাইচ চেঞ্চেলৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ পাঞ্জাব আৰু সমগ্ৰ ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি কাম কৰি আছে। আৰু কিৰণ হাজৰিকা ছাৰ ইয়াতে এই সত্ৰত গেছ পাই আমি সকলোৱে ধন্য মানিছোঁ।